ভিডিঅ' অকণমান বনাওঁ ধুনীয়া বুদ্ধি এটা লগাই টেঙাখিনি গোটেইখিনি টেঙাখিনি ছিঙি আনিলোঁ। ভিডিঅ'টো শেষলৈকে আপোনালোকে চাব দেই। এই মাহেকীয়া হ'লে যে চোৱা কামনি বেমাৰটো লাগে, সেই ভিডিঅ'টো মোক এগৰাকীয়ে শিকাই দিছিলে। কাপোৰহে মোৰ ধুম পচন্দ লাগিছে, খালি গৰম ধৰে পাই ন। ডিব্ৰুগড়ত আছে, ডিব্ৰুগড়ত। সকলোকে নমস্কাৰ জনাইছোঁ। খৰাহি এটা লৈ লৈছোঁ, খৰাহিটো লৈ যাম আপোনালোক দেখাম। এয়া দেখিছেনে ইমান ধুনীয়া ধুনীয়া জলকীয়া লাগি আছে। এইটো পিছে কাৰ ঘৰ জানে নাই? মোৰ বাইদেউৰ ঘৰ। হঠাৎ গুচি আহিলোঁ বাইদেউৰ ঘৰলৈ ভাগিনজনীৰ লগত। এতিয়া এইবোৰ জলকীয়া আৰু এটা বস্তু দেখাম আপোনালোকক। এইফালে আহক, এইফালে দেখাম। এইফালে জেংকেৰলা লাগি আছে, চব ইমান ধুনীয়া। এইবোৰ এইবোৰ সৰুকেইটা ডাঙৰ হ'ব, কিন্তু এইফালে দেখাই দিছোঁ নুপুৰ কিমান লাগিছে গছজোপা। এয়া চব কিমান লাগিছে। এইফালে লমা লাগিছে। গাঁও জেগাত এইটোৱে ভাল আৰু ন, শাকৰ গুটি পৰিলে দলিয়াই দিলে এইডোখৰতে বহুত হৈ গ'ল। কোনে কোনে তিতা কেৰেলা এইবোৰ চব ঘৰলৈ লৈ যাম। কোনে কোনে খাই কমেণ্ট কৰিব দেই। এটা এটা ঘৰ ওচৰ হ'লে দি আহিমগৈ। এইফালে এনেকুৱাকেইটা চিঙি দিয়ক। কাৰ ঘৰলৈ আহিছোঁ নাই? এই ঘৰলৈ আহিছোঁ। এইফালে ইমান সৰুকেইটা নালাগে, এইকেইটা হেৰি হ'ব, ডাঙৰ হ'ব নহয়। ইফালে আকৌ আমাৰ ভাগিনজনীয়ে মাংস বনাই আছে। মাহী অকণমান বোলে ভিডিঅ' কৰক। মই কেলৈ নকৰিম, কৰিম বোলো। জুইশালখন যিহেতু মোৰ বহুত ভাল লাগে জুইশাল, সেইকাৰণে জুইশালখনকো ৰখাই থ'লোঁ। গাহৰি মাংসত কিন্তু গাহৰি তেল অকণমান যদি অকণমান দুচামুচমান দি দিয়ে নমাবৰ সময়ত, খাবলৈ কিন্তু বৰ সোৱাদ হয় আৰু ৰংটো দেখিবলৈ খুব ধুনীয়া হয়। চাহ দেৰি থাকিব। এইগৰাকী নুপুৰ গাহৰি মাংসখিনি ঢাকি দিলি। মই দেখাম বুলি আহিছিলোঁ নহয়। এইফালে পচলা কি হ'ল? আমাৰ নুপুৰহঁতৰ মাক কিবা বহি আছে। আমি জুইশালিত আছোঁ দেই। নুপুৰহঁতৰ গাহৰি মাংস সিজাইছোঁ, মছলা পিচিছোঁ। আমাৰ বাইদেউ জেগাডোখৰ লেতেৰা হৈ আছে। লেতেৰা হ'বই আৰু ন, এডোখৰতো জুইশালি চবৰে এনেকুৱা। জলকীয়া লাগি আছে। টাউনৰ ঘৰবোৰতো জলকীয়া লাগে বাৰু, খালি ইয়াত যে খাওঁ তাৰ মানুহ নাই। টাউনত আকৌ আমি খাওঁ নহয়, একেখন ঘৰতে 4টা মানুহ দিওঁ। সিহঁতৰ এতিয়া দেউতাকো নাই। হেৰি দেউতাক নহয় আছে, কিন্তু জলকীয়া নাখায় হেনো, সেইকাৰণে আমি লৈ যাওঁ। এইফালে দেখাই দিছোঁ মই। এইবোৰ আলু যে খাবলৈ ইমান ভাল। এই আলু আগবোৰ যে খাবলৈ বইল কৰি খাবলৈ বহুত মজা লাগে। তোক মই দেখাম দে আমি দুজনী কেনেকৈ অমিতা আমি দুজনী তাই আৰু মই আহিছিলোঁ টাউনলৈ বুলি। এই মোক লগ ধৰিলে নহয়, ব'লক আমাৰ মাৰ ঘৰ পৰা সংগল। মই বোলো নেযাওঁ বুলি ক'লোঁ। সেই দুয়োটাই গাড়ীত উঠিলেহি। তাৰপাছত আকৌ বোলে জোঁৱাই ক'লে নহয় বোলে ব'লক মাৰি যাওঁ। এতিয়া জোঁৱাই কথাটো পেলাব নোৱাৰি, উপায় নাইকিয়া দুয়োজনী গুচি আহিলোঁ। আহি টাউনলৈ অহা মানুহ আহি একদম দিকচাম কি বুলি কয় ৰঙামামত আহি এতিয়া এই জলকীয়া বনাইছোঁ, গাহৰি মাংস বনাইছোঁ। এইফালে টেঙা চিঙিম। এতিয়া টেঙাখিনি আপোনালোক দেখাম দেই কেনেকৈ লাগি আছে। এইফালে আলু লতাখিনি খালে ভাল বুলি। হে আলু লতা চেকা লাগিব নহয়। হেনো সিহঁতৰ মাকে 200 টকা বিক্ৰী কৰিলে। ঢেৰটো লাগিব চাগে তাৰ পৰা নিবলৈ হ'লে মানে। ইয়াৰ পৰা হেনো মানুহবিলাকে গাঁৱৰ জেগা যে টেঙা বেছিকৈ কিনি নাখায়। আমাৰ টাউনত হোৱা কি হ'লে তাতে 2টা দিলে 20 টকা নাই কিমান ল'লে। এইবোৰ দেখিছেনে একদম লমা সেইফালে ভিতৰলৈ লাগিছে। এইফালে এতিয়া আমি কিমানকেইটা পাৰোঁ ছিঙি লৈ যাম। কোনফালে মই কৈছোঁ ইমান টেঙা লাগি আছে বোলো, কেলৈ টেঙা খেতি নকৰে বুলি কৈছোঁ। হেৰি বোলে আমাৰ সেই কিনোতা মানুহ নাই নহয় বোলে, সেইকাৰণে টেঙা খেতি কৰি কি কৰিম বুলি কৈছে। সেইষাও হয় বাৰু। এতিয়া আমি দুয়োজনীয়ে টেঙা ছিঙি লওঁ, তাইও ছিঙিব। এতিয়া সৰুটো নিছিঙিবি, সেইটো নোলাবই চাগে। সেই মাজত যে ডাঙৰ ডাঙৰখিনি আছে, কিবা এটালৈ টাঙি আনি ছিঙিম। এতিয়া কোনোবাই যদি টেঙা লাগে ক'ব দেই, দি থৈ আহিমগৈ এটি। অ' মা চব্জিখিনি চাবি দেই। টেঙা কাটিব নোৱাৰিলে মাকে হেনো টেঙা গছৰ পৰা টেঙা ধেৰ ছিঙিব নোৱাৰিলে। টেঙা কাটে ফুটিলে যিটো জেগাত টেঙাটো আছে এনেকৈ হাতখিনি এৰুৱাই ল'লোঁ। এৰুৱাই লৈ
এইফালে ডাঙৰ ডাঙৰকেইটা চিঙি সৰুকেইটা চিঙিটো লাভ নাই এইটো পালুঠি আহি বুদ্ধিটো আপোনাৰ আইডিয়াটো মজা দে নহ'লেতো হাতখন কাটিব বুলিয়ে মায়ে কুটিব বুলিয়ে টেঙা চিঙিবলৈ বেয়া পাম বুলি কৈছে হেৰি অকণমানি নহয় ডাঙৰ হয় এইটো আৰু সেই ইটো চাইডৰ পৰা পাব নেকি ইটো চাইডে ইমান হাবি যে মিহঁতে কিন্তু নেযায় ন সেইফালে কিমান কথা শিকে সেইদিনা মই নিহনি কৰা হেৰিটো ভিডিঅ' চাই শিকিছিলোঁ মোৰ নিজৰ কাৰণে সুবিধা হ'ল আৰু এটা এই মাহেকীয়া হ'লে যে চোৱা কামনি বেমাৰটো লাগে সেই ভিডিঅ'টো মোক এগৰাকীয়ে শিকাই দিছিলে আমাৰ ছোৱালীৰ লগতে মই কৰিছিলোঁ একদম প্ৰমাণিক তাৰ জোক লাগিব দেই যিগৰাকীয়ে শিকাই দিছিলে নহয় তেওঁ মোক কয় মানে হেৰি আপুনি ছ'চিয়েল মিডিয়াত দি দিবচোন বহুতৰে সেই বেমাৰটো মাহেকীয়া হ'লে পেট বিষোৱা বেমাৰটো আছে হোষ্টেলত থকা ছোৱালীবোৰতো বেছি হয় আমাৰ ছোৱালী যিহেতু হোষ্টেলত আছিলে সেইকাৰণে বেছি হৈছিলে বেছি হ'লত এদিন বেছি হোৱা দোৱাৰ লগত চবেই কথাটো গম পালে তাৰপিছত গম পাই সেই ঔষধটো শিকাই দিছিলে খালে 3 মাহ খাব লাগে 3 মাহত খাই বৰ্তমান এতিয়া ঠিকে আছে দেই আপোনালোকক মই কেতিয়াবা কাৰোবাক লাগে বুলি ক'লে জনাম হ'লেও দিম বুলি ভাবি আছোঁ আৰু নিশ্চয় জনাম দেই সময় হ'লে গৰমত ঘামি জুমি টেঙাৰ মাজত সোমাই টেঙা চিঙি আনিলোঁ বাইদেৱে কৈছিলে টেঙা চিঙিব নোৱাৰোঁ বুলি মই এতিয়া কিমান ধুনীয়া বুদ্ধি এটা লগাই টেঙাখিনি গোটেইখিনি টেঙাখিনি চিঙি আনিলোঁ ভিডিঅ'টো শেষলৈকে আপোনালোকে চাব দেই বুদ্ধি এটা শিকাই দিছোঁ তিতা কেৰেলা যি হ'লেও বাইদেউ পইচা থৈ যাম দেই বাইদেউক পইচা থৈ যাম ইটোৰ ঘৰৰ পৰা টেঙা তিতা এইবোৰ নিব নাপায় সেইকাৰণে বাইদেউক পইচা এটা দি থৈ যাম বুজিছে নাই ৰাইজ আপোনালোকৰ যদি কাৰোবাৰ টেঙা তিতা কিবা আনে নহয় অৰিহণা এটা দি আহিব নহ'লে মিঠুৰ লগত কাজিয়া হ'ব মিঠুৰ লগত কাজিয়া হ'ব তিতা কেৰেলা নিচিনা তিতা কেঁহা লাগিব সদায় ভালে থাকিবলৈ হ'লে অলপ চেনি লৈ যাব লাগিব আৰু অৰিহণা এটা দি যাব লাগিব আমাৰ নুপুৰ বাইদেউ আহি একদম জুইত গাহৰি মাংস বনাই আছে একদম মছলা চছলা একো দিয়া নাই দেই একেবাৰে জুইত বনাইছে আদা নহৰু মচন্দৰী এইবোৰ কিবা কিবি দিছে একদম জুই কৰক কেনেকুৱা ধুনীয়া এইজনী আমাৰ বাইদেউ ঠিক আছে যাওঁ বাই বাই এইবোৰ নঙলা নেমাৰোঁ দেই এই নঙলাখন দে হেৰি হা অকল মই 35 মাৰি দিওঁ